ফ্ৰেণ্ডছ, আজি মই ইফতাৰৰ বাবে এটা স্পেচিয়েল এনাৰ্জি ড্ৰিংক বনাম। তাৰ বাবে মই কি কি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিছোঁ, অলপমান কাজু লৈছোঁ, আধা কাপ চেনি লৈছোঁ আৰু এটা এয়া কাষ্টাৰ্ড পাউডাৰ লৈছোঁ ভেনিলা ফ্লেভাৰৰ। আহকচোন প্ৰথমে মই মিক্সাৰ জাৰটোত চেনিখিনি দি দিছোঁ, তাৰ লগতে কাজু বাদামখিনি দি দিছোঁ। এতিয়া মই এইখিনি পিচি লওঁ। প্ৰথমে মই এয়া 1 লিটাৰ গাখীৰ দি দিলোঁ। তাৰ পাছত গেছৰ ফ্লেমটো অন কৰি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে অলপ লৰাই দিছোঁ। গাখীৰখিনি এয়া কুহুমীয়া গৰম হৈ গ'ল। মই অকণমান এয়া বাতিত উলিয়াই লৈছোঁ। এতিয়া মই 3 চামুচ এয়া কাষ্টাৰ্ড পাউডাৰ দি দিলোঁ। আৰু এইখিনি মই ভালদৰে মিহলাই লওঁ। এতিয়া কাষ্টাৰ্ডখিনি মই এয়া গাখীৰত দি দিছোঁ আৰু ভালদৰে এয়া লৰাই দিছোঁ। আৰু গেছৰ ফ্লেমটো মই অকণমান বঢ়াই দিছোঁ। এয়া মই মিশ্ৰণখিনি ভালদৰে অলপ এতিয়া মই কাজু আৰু চেনিৰ পেষ্টখিনি দি দিছোঁ। আৰু ভালদৰে অলপ লৰাই দিওঁ। ড্ৰিংকখিনি প্ৰায় হৈছে আৰু অতি সহজে বনাব পৰা ড্ৰিংক। আপোনালোকেও ট্ৰাই কৰিবচোন, খাবলৈ খুব মজা। আশা কৰোঁ আপোনালোকেও ভাল পাব। এয়া মোৰ এনাৰ্জি ড্ৰিংকখিনি ৰেডি হৈ গ'ল।